প্ৰিয়ন সকলকে নিৰুপমা আছামিজ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ সকলোকে গুড মৰ্ণিং জনাইছোঁ আৰু আজি ফাইনেলি তিনিচুকীয়া আহি পালোঁ আহি পাই আলহী ঘৰত একদম ফ্ৰেছ হৈ ৰাতিপুৱা আহি পালোঁ 6:30 বজাত ফ্ৰেছ হৈ এতিয়া মন্দিৰলৈ বুলি ওলালোঁ চ' মই দেখুৱাই আছোঁ আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব মন্দিৰলৈ বুলি গৈ আছোঁ মানুহ আমাৰ লগত আৰু আছে যিহেতু আমি 8জন আহিছোঁ আগত মানুহ আৰু আছে এয়া চাওকচোন ইমান ধুনীয়া গান বজাই একদম গাই আছোঁ গাড়ীত উঠি উঠি একদম বৰিং হৈ গৈছোঁ আৰু এয়া ফাইনেলি তিনিচুকীয়াৰ টিলিঙা মন্দিৰ আহি পালোঁ মই এবাৰ মন্দিৰটো দেখুৱাই দিছোঁ আপোনালোকক যদি দেখা নাই মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে চাব পাৰিব আৰু এই আহি পাই হাত ভৰি ধুই মন দোকানলৈ বুলি আহিলোঁ শৰাই ভাগ লওঁ বুলি ভাবিলোঁ সেয়ে দোকানলৈ আহিলোঁ হৈ যাব আকৌ এবাৰ মই মন্দিৰটো দেখুৱাব চেষ্টা কৰিছোঁ আপোনালোকক এয়া চাওকচোন ইমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ আৰু মন্দিৰটো কিবা দেখিবলৈ ভাল লাগিছে ৰাস্তাৰ কাষতে আছে আৰু আহি পাই মন্দিৰলৈ শৰাই ভাগ ল'লোঁ এয়া বাইদেউগৰাকীও ল'লে আৰু আছে মানুহ আমাৰ লগত যিহেতু ভিডিঅ'ত দেখুওৱা হোৱা নাই মই দেখাই দিম বাৰু আৰু এয়া শৰাই ভাগ ল'লোঁ মন্দিৰলৈ বুলি তিনিচুকীয়াত থকা মন্দিৰটোৰ নামেই হৈছে টিলিঙা মন্দিৰ আৰু ইয়াত টিলিঙাৰে ভৰপূৰ নহ'ব কিয় এয়াও চাওকচোন টিলিঙাৰে ভৰ্তি হৈ আছে আৰু ময়ো মন্দিৰলৈ বুলি আগবাঢ়িলোঁ আৰু এয়া মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰি মই আপোনালোকক দেখুৱাই দিলোঁ আৰু যিহেতু পূজাখিনি কৰি উঠিলোঁ আশীষ ল'লোঁ ভগৱানৰ পৰা অকলে আহিছে নেকি আৰু এই মন্দিৰটোত নাৰিকল এই শিলটোত আচাৰ মাৰি ভাঙিব লাগে আৰু ভাঙি তাতে অলপমান দিব লাগে আৰু নিজৰ ফালে অলপমান লৈ আহিব লাগে যিহেতু তাৰ পৰা দি নেখেদাই নিজে শৰাই ভাগ লৈ যোৱাৰ পৰাই তাতে আধা দিব লাগে আৰু আধা লৈ আহিব দিয়ে তেওঁলোকে এনেদৰে ময়ো ভাঙিলোঁ আৰু ভাঙি এয়া চাওকচোন ইমান হাজাৰ হাজাৰ টিলিঙা আছে যিহেতু টিলিঙা মন্দিৰত গৈছোঁ সেইবাবে টিলিঙা এটা ময়ো তাতে দান দিলোঁ এই টিলিঙা মন্দিৰটো দুটা খুঁটাত ঊণ মেৰাব লাগে চ' ময়ো মেৰালোঁ 5 পাক মেৰাইছোঁ আৰু মেৰাই কেনে যিখিনি ৰয় সেইখিনি লৈ আহিব দিয়ে চ' ময়ো ঘৰতে সেইখিনি ৰোৱাখিনি লৈ আহিলোঁ আৰু মই মন্দিৰৰ ভিতৰৰখিনি এবাৰ দেখুৱাব চেষ্টা কৰিছোঁ ফাইনেলি পূজাখিনি কৰি উঠিলোঁ টিলিঙা মন্দিৰ তিনিচুকীয়াত আছে যদি আপোনালোকে মন্দিৰটো দেখা নাই মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে চাব পাৰিব আৰু মই এইফালে টিলিঙা বান্ধিলোঁ ভিডিঅ'টো দেখাই পাব আৰু এতিয়া সম্পূৰ্ণকৈ পূজাখিনি কৰি উঠিলোঁ 12 বাজিল যিহেতু এয়া বাইদেউহঁত আছে ইয়াতে বাইদেউ কিবা এটা কৈ দিয়া আহি কেনেকুৱা লাগিছে আজি এই মন্দিৰটোত বহুত দিনৰ পৰা আহিম বুলি ভাবি আজি বহুত ভাল লাগিছে বহুত দিনৰ পৰা আহিম বুলি ভাবিছিলোঁ ন সঁচাকৈ আজি বহুত ভাল লাগিছে মন্দিৰটোত আহি মই দেখুৱাই দিছোঁ এবাৰ মন্দিৰটো সম্পূৰ্ণকৈ আৰু এয়া মন্দিৰৰ কাম গোটেইখিনি সকলো শেষ কৰি চ' যাবলৈ ওলালোঁ মন্দিৰৰ পৰা বিদায় ল'ম এতিয়া আৰু আপোনালোকে চাই থাককচোন আৰু স্মৃতি হিচাপে থাকক বুলি আমি কোচ ৰাজবংশী ড্ৰেছ পিন্ধি কেনে ফটো উঠিম আৰু এইটো হৈছে ওপৰত ডাঙৰ টিলিঙা
ৰ'বচোন দেই, ভিডিঅ'টো এইখিনিতে শেষ হোৱা নাই, আপোনালোকে স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকক, তেতিয়াহ'লে গম পাব আপোনালোকে। আৰু যিহেতু মই কোচ ৰাজবংশী ড্ৰেছ পিন্ধি প্ৰগ্ৰেমবিলাক কৰি ফুৰোঁ, সেইবাবে ড্ৰেছটো পিন্ধিলোঁ আৰু নিজৰ জাতিটোক সন্মান কৰা উচিত, সেইবাবে ড্ৰেছ পিন্ধি সাজু ফটো উঠিবৰ কাৰণে যিহেতু ইমান দূৰ জাৰ্ণি কৰিছোঁ, বহুত দিনৰ আশা স্মৃতি হিচাপে ৰৈ যাব বুলি ফটো উঠিম কোচ ৰাজবংশী ড্ৰেছ পিন্ধি। বাইদেউকেইটাও পিন্ধিছে আমাৰ লগত। আজিৰ ভিডিঅ'টো ইমানৰ পৰাই সামৰিছোঁ, আকৌ নেক্সট ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ। আপোনালোকক ধন্যবাদ।